ৰাইজৰ যথেষ্ট সঁহাৰি মোৰ পিনে আছে গতিকে আশা কৰোঁ ইয়াত মই বিপুল ভোটত আকৌ পুনৰ দ্বিতীয়বাৰৰ কাৰণে জয়যুক্ত হ'ম যোৱা 5টা বছৰত মই সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ মিলাপ্ৰীতি এটা সমন্বয় কৰাৰ কাৰণে মই যথেষ্ট কাম কৰিছোঁ গতিকে মই আশাবাদী মই ইয়াত এইবাৰো বিপুল ভোটত মই জয়যুক্ত হৈছোঁ স্কুলত মই এইমাত্ৰ প্ৰদান কৰিছোঁ মোৰ পত্নীৰ সৈতে পৰিয়ালৰ সৈতে খুব ভাল লাগিল ৰাতিপুৱা যদিও অলপ খিনখিনীয়া বৰষুণ আছিল তথাপিও এই সময়ত বৰষুণ নাই মই ভাবোঁ গোটেই দিনটো খুব শান্তিপ্ৰিয়ভাৱে খুব ভাল এটা পৰিৱেশত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব বুলি মই আশা কৰিছোঁ ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত ৰাতিপুৱাৰ পৰাই ভোটদান কৰাটো আমি দেখিবলৈ পাইছোঁ মই আশা কৰোঁ যে গোটেই প্ৰক্ৰিয়াটো ভালদৰে হৈ যাব বুলি মই কামনা কৰোঁ আৰু ৰাইজকো সকলো ভোটাৰসকলক অনুৰোধ কৰিব বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে যাতে সকলোৱে ভোট প্ৰদান কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ